অল্টো 800 LXI মডেল 1,60,000 টকা লৈ ফাৰ্ষ্ট অনাৰ গাড়ী ৰানিং মোটামুটি 23,000 কিলোমিটাৰ হৈছে এখন গাড়ী মাত্ৰ 5.5 লাখ টকা দাম ৰাখিছোঁ মাত্ৰ 5.5 লাখ টকা ফুল চাইজ SUV নমস্কাৰ নিউজ মিৰৰ ইউটিউব চেনেলটোৰ দৰ্শকসকলক আমাৰ অন্য নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ তো দৰ্শকসকল আজি আমি আহি উপস্থিত আপোনালোকে দেখিবলৈ পাইছে ডিভি প্ৰিমিয়াম কাৰ্ছলৈ ইয়াত আপোনাৰ একদম নিম্ন বাজেটত এটা ভাল গাড়ী আপুনি লৈ যাব পাৰিব আৰু লগতে ভিতৰত গৈ কথা পাতিম যে ফাইনেন্স হ'বনে নাই এক্সচেঞ্জ হ'বনে নাই কি সুবিধা আছে লগত কিবা স্পেচিয়েল গিফ্ট আছেনে নাই আৰু লগতে জনাই দিওঁ যে যদি আপোনালোকে আমাৰ চেনেলৰ থ্ৰু দি পেলাই আহে তেতিয়াহ'লে আপোনালোকে এটা 10,000ৰ ডিছকাউণ্ট পাব আৰু লগতে অন টেবল নেগচিয়েবল হৈ যাব তেন্তে আপুনি আহিব লাগে ডিভি প্ৰিমিয়াম কাৰ্ছলৈ আৰু আমি ভিতৰত যাম এখন গাড়ী আপোনালোকক দেখুৱাব চেষ্টা কৰিম ধৰি লওক 1.5 লাখ টকা আপোনাৰ হাতত আছে 1.5 লাখ টকাৰ পৰা গাড়ী ষ্টাৰ্টিং আছে আৰু যদি আপোনাক EMI-টো লাগে তেন্তে আপুনি EMI-টো পাই যাব তেন্তে ভিডিঅ'টো আৰু বেছি দেৰি নকৰোঁ আমি ভিতৰলৈ যাওঁ দাদাৰ লগত কথা পাতোঁ দাদাৰ দ্বাৰা আমি চাওঁ যে এখন গাড়ী আমাক দেখুৱাই দিব কোনখন গাড়ী কিমান প্ৰাইচ হয় যদি ভিডিঅ'টো চাই ভাল পায় ভিডিঅ'টো এটা লাইক কৰি দিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি আমাক জনাবলৈ একেবাৰে নাপাহৰিব যে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু যদি আপোনালোকে ইয়ালৈ আহে তেন্তে আমাৰ চেনেলটোৰ নাম ক'বলৈ একেবাৰে নাপাহৰিব কাৰণ এটা ভাল ডিছকাউণ্ট আপুনি হেৰুৱাই দিব তেন্তে আৰু বেছি সময় পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ভিতৰত যাওঁ আহক তো এতিয়া আমি আহি পাইছোঁ দাদাৰ ওচৰত প্ৰথমে দাদাৰ নামটো জানো দাদা আপোনাৰ শুভ নামটো ক'ব নমস্কাৰ মোৰ নামটো মিষ্টাৰ সুশ্ৰত কুমাৰ নাথ আৰু বাবলু বুলি চবেই জানে আৰু মই এইটো ডিলাৰৰ অনাৰে হয় আপোনাৰ ডিলাৰখনৰ এড্ৰেছটো জনাই দিব আমাৰ দৰ্শকসকলক হয় এড্ৰেছটো হ'ল আপোনাৰ নগাঁও টাউনৰ পৰা বৰদোৱা যোনটো ৰোড আছে সেই ৰোডৰ পৰা ঠিক 1.5 কিলোমিটাৰমান আহিলে আপোনাৰ লেফ্ট চাইডে দূৰৰ পৰাই দেখা পাব এখন মেট্ৰ' হস্পিটেল আছে তাৰ ঠিক অপজিটতে মোৰ ডিলাৰটো আছে ডিলাৰটোৰ নাম হৈছে তোমাৰ ডিভি প্ৰিমিয়াম কাৰ্ছ হয় ঠিক আছে আচ্ছা মই এটা কথা সুধোঁ ধৰক আমাৰ দৰ্শকসকলে সুধি থাকে যে একদম মানে লোৱেষ্ট কিমান টকাৰ পৰা ষ্টাৰ্টিং আছে ধৰক লোৱেষ্ট ধৰি লওক 150 মানৰ পৰাই আছে হয় আৰু যদি 150 গাড়ীখনৰ দাম হয় গাড়ীখনো সেইখন গাড়ী ফাইনেন্স হৈ যাব হয় মানে 1.5 লাখ টকাৰ গাড়ীখনো ফাইনেন্স হৈ যাব 1.5 লাখ টকাৰ গাড়ীখনো ফাইনেন্স হ'ব এইটো নহয় যে ধৰক গাড়ীখনৰ দামটো কম কাৰণে যে ফাইনেন্স নহয় তেনেকুৱা কথা কোনো কথা নাই হয় সেইটো আপুনি ফাইনেন্স কৰিব পাৰিব আৰু মোটামুটি মোৰ তাত যিখিনি গাড়ী আছে গোটেইখিনি গাড়ী ৰিফাইনেন্স হৈ যাব হয় মানে আপোনাৰ হাতত যদি বাজেট কম আছে 1.5 লাখ টকা আছে তে চিন্তাৰ কোনো কাৰণ নাই 1.5 লাখ টকীয়া গাড়ীখনতো আপোনাৰ ফাইনেন্স হৈ যাব আৰু এটা কথা সুধোঁ ধৰক এক্সচেঞ্জ হ'ব কি নাই এক্সচেঞ্জ ডেফিনেটলি হ'ব হয় ৰিফাইনেন্স হ'ব চেল হ'ব কোনোবাই যদি চেল কৰিব বিচাৰে সেইটো হ'ব ডাইৰেক্ট যদি পাৰ্চেছ কৰিব বিচাৰিছে সেইখিনিও আছে সুবিধা গোটেইখিনি সুবিধা আছে আৰু কিবা স্পেচিয়েল অফাৰ ৰাখিছে নেকি স্পেচিয়েল অফাৰ একো তেনেকৈ বিশেষ একো ৰখা নাই স্পেচিয়েল অফাৰ বুলি মই একো নকওঁ গিফ্ট কিছুমান ৰাখিছোঁ সেইটো ধৰি লওক ৰাইজৰ মৰম চেনেহৰ মাজত দিওঁ আৰু প্ৰত্যেকখন গাড়ীতে দিছোঁ এইটো নহয় যে 1.5 লাখ টকা গাড়ীখনত এইখিনি নাপাব বা 10 লাখ টকীয়া গাড়ীখন পাব তেনেকুৱা কোনো কথা নাই 1.5 লাখত কিনিলেও সেই গিফ্টখিনি আমি আমাৰ ডিলাৰৰ ফালৰ পৰা এইটো দিমেই এইটো মৰম চেনেহৰ মাজত দিমেই আৰু 10 লাখ টকীয়া গাড়ীখন কিনিলে আমি সেইখিনিয়ে দিম আৰু এটা কথা সুধোঁ ধৰক এতিয়া আমাৰ ইউটিউব চেনেলটো চাই পেলাই আহিছে তেতিয়া কিবা ডিছকাউণ্ট কৰিব কি ডিছকাউণ্ট চাওক ডিছকাউণ্টটো ধৰি লওক এনেইতো দিয়া থাকিবই ডিছকাউণ্ট হ'বই বাৰু কোনো কথা নাই কিন্তু আপোনাৰ চেনেলৰ ফালৰ পৰা আহিলে স্পেচিয়েল ডিছকাউণ্ট এটা দি দিম দিয়ক সেইটো আপুনি আপোনাৰ যোনবিলাক ছাবস্ক্ৰাইবাৰ আছে সেইবিলাকে যদি আহি পেলাই যে কয় যে ফোনতো যদি কয় যে আমি অমুক ভিডিঅ' ফালৰ পৰা আহিছোঁ ডেফিনেটলি সেইফালৰ পৰা ডিছকাউণ্ট কৰি দিম হয় তেন্তে আপোনালোকে আহিব লাগিব আৰু আমাৰ চেনেলটোৰ নাম ক'ব লাগিব যে আমি নিউজ মিৰৰ ইউটিউব চেনেলটো চাই আহিছোঁ তেন্তে আপুনি এটা ভাল পৰিমাণৰ ডিছকাউণ্ট পাব প্লাছ দাদাসকলৰ ফালৰ পৰা আপোনালোকৰ অন টেবল নেগচিয়েবল হৈ যাব তেন্তে ভিডিঅ'টো আমি আৰু বেছি পলম নকৰোঁ আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি আমাৰ প্ৰথম গাড়ী কোনখন দেখুৱাব প্ৰথম গাড়ী আহি যাওক স্কৰ্পিঅ'ৰ পৰা আৰম্ভ কৰি দিওঁ হয় হা স্কৰ্পিঅ' 2019ৰ হয় ফাৰ্ষ্ট অনাৰ গাড়ী ফুল 19 মডেল ফুল গাড়ী অৰিজিনেল পেইণ্টত আছে ৰানিং 50,000 প্লাছ চলিছে একদম কম চলিছে গাড়ীখন আৰু এইখন আপোনাৰ দাম ৰাখিছোঁ 13,50,000 টকা 13,50,000 টকা নেগচিয়েবল হ'ব প্লাছ এইখন গাড়ী 4 লাখ টকা দিলে আপোনাৰ গাড়ীখন লৈ যাব পাৰিব 4 লাখ টকা দিলে এখন লৈ যাব পাৰিব ফাইনেন্সত লৈ যাব পাৰিব আৰামত লৈ যাব পাৰিব গাড়ী একদম শ্ব'ৰুম কণ্ডিশ্যনত আছে কমপ্লিট অৰিজিনেল পেইণ্টত ফুল গাড়ী অৰিজিনেল পেইণ্টত আছে অলপ সৰু স্ক্ৰেচেছ আছে চাগে আপোনাৰ মোবাইলত ডিছপ্লেত দেখি আছে আৰু সেইখিনি আমি কাষ্টমাৰক দেখাই পেলাই পিছত কাষ্টমাৰ ছেটিছফাই মতে আমি কামখিনি কৰি ডেলিভাৰী দি দিম মানে আপোনাৰ স্কেচখিনি নাইকিয়া কৰি দিব কিন্তু দেখাই পেলাই কৰি দিম ঠিক আছে নেক্সট গাড়ী আহক ব্ৰেজা VXI প্লাছ মডেল হয় পেট্ৰল ভাৰ্চনৰ গাড়ী 60,000 প্লাছ চলিছে হা 60,000 প্লাছ চলিছে আফটাৰ মাৰ্কেট এলয় লগা আছে আৰু এইখন গাড়ী আপোনাৰ মই দাম ৰাখিছোঁ 860,000 ৰাখিছোঁ অন টেবল ডিছকাউণ্টো হৈ যাব প্লাছ আপোনাৰ এখন 2 লাখ টকা ডাউন পে'মেণ্টৰ এখন গাড়ী লৈ যাব পাৰিব 2 লাখ টকা দিলে এখন গাড়ী আপোনাৰ নিজৰ হৈ যাব ঠিক আছে হয়
আৰু নেক্সট এক্সচেঞ্জ চব গাড়ী এক্সচেঞ্জ হৈ যাব আৰু এটা কথা কওঁ গাড়ী আপোনাৰ যিখিনি গাড়ী আপোনাৰ বৰ্তমান এতিয়া দেখাম সেইখিনিতো আপোনাৰ বৰ্তমান শ্ব'ৰুমত থকা গাড়ী প্লাছ আৰু আমাৰ পাৰ্কিঙতো বহুত গাড়ী আছে যিকোনো গাড়ী লাগি যিকোনো যদি গাড়ী লাগে আপোনালোকক স্ক্ৰীনৰ নাম্বাৰটো আহি আছে আপুনি কল কৰক আপোনাৰ যিকোনো গাড়ী আমি আমাৰ ডিলাৰ ফালৰ প্ৰভাইড কৰি দিম হয় আপোনাক যদি দূৰৰ পৰা হয় তেন্তে আপুনি অনলাইনতো বুক কৰিব পাৰে হয় চব যিকোনো চব ফেচিলিটি আছে আপুনি যেনেকৈ আহে তেনেকৈ আমি সুবিধা কৰি দিম আপোনাৰ মন পচন্দৰ গাড়ী আপুনি লৈ যাব পাৰিব বাজেট অনুযায়ী গাড়ী লৈ যাব পাৰিব তাৰ বাবে আপুনি আহিব লাগিব ডিভি প্ৰিমিয়াম কাৰ্ছলৈ তেন্তে আমি আগৰ গাড়ীখনলৈ যাওঁ নেক্সট গাড়ী আহক একদম ফুল চাইজ SUV এখন দি আছোঁ একদম কম দামত হয় একদম কম দামত দি আছোঁ এইখন গাড়ী আপোনাৰ হোৱাইট কালাৰত আছে চাফাৰী ষ্ট্ৰম 90,000 মান কিলোমিটাৰ ৰানিং হৈছে গাড়ী 4টা টায়াৰ ব্ৰেণ্ড নিউ হৈ আছে ব্ৰেণ্ড নিউ লগাইছে কাষ্টমাৰজনে গাড়ীখন আপোনাৰ বহুত ধুনীয়া কণ্ডিশ্যনৰ গাড়ী আৰু এইখন বহুতে বিচাৰে চাফাৰী ষ্ট্ৰম বহুতে বিচাৰে মই কেইবাখনো চাফাৰী ষ্ট্ৰম বেচিছোঁ আৰু এইখন গাড়ী বহুত ভাল কণ্ডিশ্যনত উঠাইছোঁ আৰু এইখন গাড়ী মাত্ৰ 5.5 লাখ টকা দাম ৰাখিছোঁ মাত্ৰ 5.5 লাখ টকা ফুল চাইজ SUV কমপ্লিট অৰিজিনেল পেইণ্টত আছে আৰু কমপ্লিট অৰিজিনেল পেইণ্টত আছে খালি সৰু স্ক্ৰেচেছ আছে ঠিক আছে এখন মোটামুটি ফাইনেন্সত ল'বলৈ 250 বা 3 লাখ টকা দিব লাগিব 3 লাখ টকা দিলে আপুনি এখন লাক্সাৰিয়াছ কাৰ লৈ যাব পাৰে চাফাৰী বহুত বিচাৰে বহুত ভাল গাড়ী হয় বহুত ভাল গাড়ী নেক্সট গাড়ীখনলৈ আগবাঢ়ো নেক্সট গাড়ী আপোনাৰ এখন আছে আপোনাৰ i20 2016 নহ'লে 17 মডেল হ'ব ঠিক আছে গাড়ীখন গ্ৰে কালাৰত আছে ফাৰ্ষ্ট অনাৰ গাড়ী টায়াৰ কণ্ডিশ্যন মোটামুটি 80-90% আছে গাড়ী ফুল ফিচাৰ্ছ লোডেড হৈ আছে আৰু এইখন গাড়ী মই আপোনাৰ 390 দি দিম 390 মাত্ৰ 3 লাখ 390 আস্কিংহে ৰাখিছোঁ তাৰ পৰা আকৌ অন টেবল নেগচিয়েবল কৰি কাষ্টমাৰক দি দিম এখন গাড়ী 1.5 লাখ টকা ডাউন পে'মেণ্ট লাগিব আমাৰ চেনেলৰ পৰা আহিলে যিমানখিনি নেগচিয়েবল হ'ব তাতকৈ আৰু এটা এক্সট্ৰা ডিছকাউণ্ট কৰি দিম ঠিক আছে আৰু এখন গাড়ী আপোনাৰ 390 অনলি 390 1.5 লাখ টকা ডাউন পে'মেণ্ট ওলাই যাব আপোনালোকে আহিব পাৰে চাব পাৰে আৰু চালে আমাৰ চেনেলটোৰ নাম ক'ব তেতিয়া এটা ভাল ডিছকাউণ্ট পাব আমি আগৰ গাড়ীখনলৈ যাওঁ নেক্সট আহক এখন আপোনাৰ ডিজায়াৰ 2014 ডিচেম্বৰ ডিজায়াৰ হয় ফাৰ্ষ্ট অনাৰ গাড়ী ক'ব পৰা যায় 15 ক'ব পাৰিব এদিন দুদিন কম 15 ফাৰ্ষ্ট অনাৰ গাড়ী মোটামুটি 60-70 হাজাৰ কিলোমিটাৰ ৰানিং হৈছে পেট্ৰল ভাৰ্চনৰ গাড়ী হয় ফাৰ্ষ্ট অনাৰ গাড়ী VXI মডেল এখন গাড়ী মই দি আছোঁ মাত্ৰ 4,30,000 টকা 4,30,000 টকাত এখন গাড়ী দি আছোঁ নেগচিয়েবল হৈ যাব হৈ যাব এতিয়া যদি এখন যদি EMI-ত ল'বলগীয়া হয় কিমান দিব লাগিব মোটামুটি 160-70 দিলে ওলাই যাব মানে 1 লাখ বা 1.5 লাখ টকা দিলে 1.5 লাখ বা 1,60,000 টকা 1,60,000 টকা দিলে গাড়ী পাই যাব হয় চাই লওক চাব পাৰিছে বহুত ধুনীয়া হৈ আছে কোনো ধৰণৰ স্কেচ নাই স্কেচ থাকিলেও সৰু সুৰা থাকিব পাৰে নেক্সট গাড়ীখন আগবাঢ়ো নেক্সট আহক এখন ফুল চাইজ XUV 500 ঠিক আছে 500 ফাৰ্ষ্ট অনাৰ গাড়ী হয় মোটামুটি 80,000 প্লাছ ৰানিং হৈছে গাড়ী আপোনাৰ W10 ইয়াত আপোনাৰ ছানৰুফ পাই যাব ঠিক আছে ইয়াত আপোনাৰ ছানৰুফ পাই যাব গাড়ীখন আপোনাৰ ফুল লেডাৰ ছিট কভাৰ হয় আৰু গাড়ীখনৰ আপোনাৰ কোনো ধৰণৰ ৰিপেইণ্ট টাচপেইণ্ট নাই ফুল গাড়ী অৰিজিনেল পেইণ্টত আছে আৰু এইখন গাড়ী মই মোটামুটি 890 দি দিম 890 এখন আপোনাৰ কোন চনৰ গাড়ী ক'লে এখন আপোনাৰ 16 নহ'লে 17 হ'ব আৰু গাড়ীখনৰ 4টা টায়াৰ নতুন আপোনাক একদম ধুনীয়া চাই লওক এবাৰ কেমেৰাত দেখাই দিয়ক কিমান ধুনীয়া হৈ আছে টায়াৰকেইটা চাওক ঠিক আছে আৰু এইখন গাড়ী আপোনাৰ মোটামুটি 2.5 পৰা 3 লাখ টকা ডাউন পে'মেণ্ট ওলাই যাব মাত্ৰ 2.5 পৰা 3 লাখ টকা দিলে এইখন আপুনি লৈ যাব ফুল চাইজ 500 উইথ ছানৰুফ ছানৰুফো আছে নেক্সট গাড়ীখনত আগবাঢ়ো নেক্সট গাড়ী আছে আপুনি এইখন আহক ইয়ন 2013 বা 14 ইয়ন আছে এইখন আপোনাৰ ৰানিং মোটামুটি 8,000 হৈছে মাত্ৰ 8,000 হয় 8,000 কিলোমিটাৰ কাষ্টমাৰ হিষ্ট্ৰী লাগে ডিলাৰ হিষ্ট্ৰী লাগে যি লাগে চব পাই যাব আৰু এইখন গাড়ী কোম্পানী টায়াৰ লাগি আছে স্পেয়াৰ টায়াৰ আনটাচ স্পেয়াৰ টায়াৰ খোলাই হোৱা নাই আৰু আপোনাৰ গাড়ীখন চাই লওক ধুনীয়া A1 কণ্ডিশ্যন আছে গাড়ী ক'তো টাচ পেইণ্ট ৰিপেইণ্ট ক'তো নাই ফুল গাড়ী অৰিজিনেল পেইণ্ট গাড়ীৰ দাম ৰাখিছোঁ 2,45,000 টকা 245 অনলি 245 উইথ নেগচিয়েবল মাত্ৰ 2,45,000 টকা 45,000 টকা 1 লাখ টকা ডাউন পে'মেণ্ট গাড়ীখন লৈ যাব পাৰিব ইয়াত কোনো ধৰণৰ মিটাৰ টেম্পাৰিং নহয় আপোনালোকে যদি বিলিভ নহয় তেন্তে নিজে আহি চেক কৰি চাব ৰেকৰ্ড চাই ল'ব ৰেকৰ্ড চাই পেলাই গাড়ী লৈ যাব কমপ্লিট জেনুইন ৰানিং আছে মাত্ৰ 8,000 কিলোমিটাৰ 8,000 চামথিং কিবা এটা হৈছে আৰু আফটাৰ মাৰ্কেট LCDও লগোৱা আছে গাড়ীখনত LCDও লাগি আছে আপোনালোকে চাব পাৰে হয় নেক্সট গাড়ীখন আহক ছুইফ্ট VXI পেট্ৰল ভাৰ্চনৰ গাড়ী হয় 2022 এইখন গাড়ী হয় 2022 ছুইফ্ট হয় VXI মডেল হয়
হোৱাইট কালাৰত আছে ফাৰ্ষ্ট অনাৰ গাড়ী ফুল গেৰ অৰিজিনেল পেইণ্টত আছে টাচ পেইণ্ট ৰিপেইণ্ট ক'তো নাই ঠিক আছে গাড়ীখন ৰানিং হৈছে মোটামুটি 23,000 সামথিং সামথিং ৰানিং হৈছে আৰু এখন গাড়ী মই দাম ৰাখিছোঁ মোটামুটি 650 দাম ৰাখিছোঁ নেগোচিয়েবল হৈ যাব প্লাছ এক্সচেঞ্জ সব কমপ্লিট হৈ যাব আৰু আমাৰ ইয়াৰ পৰাই হৈ যাব সব ৰিফাইনেন্স সব আমাৰ ইয়াৰ পৰাই হৈ যাব হয় মানে ফাইনেন্স কৰিব হ'লে কোনো ধৰণৰ ভেজাল নাই ইয়াত আহিব লাগে ইয়াতে বহিবই সব হৈ যাব সব ইয়াতে হৈ যাব হয় হয় নেক্সট গাড়ীখনলৈ যাওঁ হয় আৰু এটা কথা সোধে যে কাষ্টমাৰে হয় যে কিমান দিনত গাড়ীখন ওলায় ফোনত সোধে সেই বস্তুটো হয় বুকিং কৰাৰ পিছত আপোনালোকৰ ভিডিঅ'ত মই জনাই দিওঁ যে এখন গাড়ী মোটামুটি বহুতে ভাবে যে দূৰৰ কাষ্টমাৰবিলাকে এনেকৈ ফোন কৰি পেলাই সোধে যে গাড়ীবিলাক ফাইনেন্স কৰিলেও ছেম ডে লৈ যাব পাৰিব নেকি সেই বস্তুটো নোৱাৰে একচুৱেলি আমাৰ যোনবিলাক ইউজ কাৰ হয় ছেকেণ্ড হেণ্ড গাড়ীবিলাক আছে সেইবিলাক গাড়ী আপোনাৰ ছেম ডে ডেলিভাৰী নহয় কাৰণ গাড়ীখনত আমাৰ ভেলুৱেশ্যন কৰা হয় প্লাছ আপোনাৰ FI কৰা হয় চ' সেই গতিকে সেইখিনিৰ কাৰণে আমাৰ 3 পৰা 4 দিন সময় লাগে ঠিক আছে বহুত কাষ্টমাৰ আহি পেলাই ডাউন পে'মেণ্টটো লৈ গুচি আহে অহাৰ পিছত গাড়ীখন ছেম ডে লৈ যাব বিচাৰে কিন্তু ছেম ডে লৈ যোৱাটো পচিবল নহয় ঠিক আছে সেই গতিকে আপোনাৰ ভিডিঅ' ফালৰ পৰা মই কৈ দিওঁ যে মিনিমাম 4টা দিন আমাক দিব লাগে মানে 4 দিনৰ ভিতৰত আমি মোটামুটি গাড়ীখন 90% বা 95% আমি চিয়'ৰ দি দিওঁ গাড়ীখন দি দিব পাৰোঁ ঠিক আছে ফাইনেন্সত ল'ব হ'লে আপুনি যোনদিনাখন ফাইনেন্স কৰিব 4-5 দিনৰ ভিতৰত গাড়ীখন একদম নিজে লৈ যাব পাৰিব হয় ঠিক আছে নেক্সট গাড়ী আহক ট্ৰাইবাৰ 2019 এমাহ কম 20 ঠিক আছে ট্ৰাইবাৰ হয় 7 ছিটাৰ গাড়ী পেট্ৰল ভাৰ্চনৰ গাড়ী হয় গাড়ী আপোনাৰ ফাৰ্ষ্ট অনাৰ গাড়ী ৰানিং মোটামুটি 48,000 ৰানিং হৈছে অৰিজিনেল পেইণ্টত আছে টপ মডেলৰ গাড়ী হয় 7 ছিটাৰৰ গাড়ী হয় আৰু এখন গাড়ী মই দাম ৰাখিছোঁ 570 অনলি 570 ৰাখিছোঁ নেগোচিয়েবল প্ৰাইচ হয় নেগোচিয়েবল হৈ যাব এখন গাড়ী মোটামুটি 1.5 লাখৰ পৰা 1,70,000 ডাউন পে'মেণ্ট লৈ যাব পাৰিব 1,70,000 টকা দিলে আপুনি এখন গাড়ী লৈ যাব পাৰিব ফাইনেন্সত হয় নেক্সট আহক টাটা হেৰিয়াৰ এখন টাটা হেৰিয়াৰ 2021 ঠিক আছে 2021 টাটা হেৰিয়াৰ ন ছেকেণ্ড টপ মডেল গাড়ী হয় এইখন গাড়ী ডাৰ্ক এডিশ্যনৰ গাড়ী পেনাৰমিক ছানৰুফ পাই যাব আফটাৰ মাৰ্কেট ল'বলগীয়া একো বস্তুৱেই নাই বাৰু চব লাগিয়ে আছে ঠিক আছে এখন গাড়ী আপোনাৰ মোটামুটি 50,000 প্লাছ ৰানিং হৈছে আৰু এখন গাড়ী মই দাম ৰাখিছোঁ 15,50,000 টকা 15,50,000 টকা ৰাখিছোঁ প্লাছ নেগোচিয়েবল হ'ব আৰু এখন গাড়ী 4 লাখ টকা ডাউন পে'মেণ্টত গাড়ীখন লৈ যাব পাৰিব মাত্ৰ 4 লাখ টকা ডাউন পে'মেণ্ট কৰিলে আপুনি টাটা হেৰিয়াৰ লৈ যাব পাৰিব বহুতেই ভাল গাড়ী হয় বহুতে বিচাৰে এখন বহুত চলে গাড়ীখন বহুত ভাল ছাছপেনশ্যন বহুতেই ভাল মোৰ নিজৰে আছিলে টাটা হেৰিয়াৰ মই মোটামুটি 2 বছৰ 3 বছৰমান চলাই পেলাই মই চেল কৰিছোঁ গাড়ী বিল্ড কোৱালিটিৰ কোনো ক'বই দৰকাৰ হয় 5 ষ্টাৰ ৰেটেড গাড়ী হয় নেক্সট আহক গ্ৰেণ্ড আইটেন ঠিক আছে গ্ৰেণ্ড আইটেন 2019 লাষ্টৰ গ্ৰেণ্ড আইটেন মোটামুটি 37,000 ৰানিং হৈছে হা ফাৰ্ষ্ট অনাৰ গাড়ী আপোনাৰ গ্ৰে কালাৰত আছে গাড়ী স্পৰ্টছ মডেল আৰু এখন গাড়ী মই দাম ৰাখিছোঁ 4,50,000 নেগোচিয়েবল প্ৰাইচ 4,50,000 নেগোচিয়েবল হৈ যাব EMI হৈ যাব ফাইনেন্স এক্সচেঞ্জো হৈ যাব সব হৈ যাব একদম 1900 লাষ্টৰ মানে 20ৰে ক'ব পাৰি ঠিক আছে 4.5 লাখ টকা আপোনাৰ দাম ৰাখিছোঁ মাত্ৰ ঠিক আছে ফাইনেন্সৰ আমি ডেটটো কৈ দি আছোঁ কাৰণ অডিয়েঞ্চবিলাক কমেণ্টত সোধে যে দাদা এখন যদি ফাইনেন্স ল'বলগীয়া হয় কিমান টকা ডাউন পে'মেণ্ট দিব লাগে তাৰ বাবে আমি বাৰে বাৰে মানে একেটা কথা সুধিবলগীয়া হৈছে হয় ঠিক আছে এইটো ডাউন পে'মেণ্ট মোটামুটি 1.5 লাখ টকা 1.5 লাখ টকা 1.5 লাখ ওলাই যাব পাৰিব এইখন হৈছে আপোনাৰ চিলেৰিঅ' VXI মডেল নিউ লুকছটো হয় ঠিক আছে ইয়াত আপোনাৰ এটা অল্ড লুকছো আছিলে এইটো অল্ড লুকছটো নিউ লুকছটো হয় 2019 লাষ্টৰ গাড়ী লাষ্টৰ গাড়ী হয় আৰু এইখন গাড়ী মই একদম দামো বেছি ৰখা নাই হোৱাইট কালাৰত হয় ফাৰ্ষ্ট অনাৰ গাড়ী ৰানিং মোটামুটি 30,000 মান ছামথিং কিবা এটা হৈছে মই পাহৰিছোঁ 390 দাম ৰাখিছোঁ মাত্ৰ 3,90,000 টকা ৰাখিছোঁ নেগোচিয়েবল প্ৰাইচ হয় EMI হৈ যাব চব হৈ যাব 1.5 লাখ টকা দিয়ক হয় স্পেয়াৰতে আনটাচ হৈ আছে গাড়ী ঠিক আছে নেক্সট আহক এখন আপোনাৰ ব্ৰেজা পেট্ৰল ভাৰ্চনৰ ব্ৰেজা হয় 2021 ৰানিং মোটামুটি 48,000 ৰানিং হৈছে আৰু এখন গাড়ী আপোনাৰ ফাৰ্ষ্ট অনাৰ গাড়ী ফুল গাড়ী অৰিজিনেল পেইণ্টত আছে ঠিক আছে আৰু এখন মই দাম ৰাখিছোঁ মাত্ৰ 8,40,000 টকা 8,40,000 টকা দাম ৰাখিছোঁ উইথ নেগোচিয়েবল আৰু যদি EMI ল'বলগীয়া হয় 2 লাখ টকা ওলাই যাব 2 লাখ টকা দিলে আপুনি ব্ৰেজা লৈ যাব পাৰিব ঠিক আছে আৰু আপোনাৰ নেক্সট আহক নেক্সট এইটো হৈছে আপোনাৰ I20
i20 আস্থা টপ মডেলৰ গাড়ী হয় এখন আপোনাৰ মোটামুটি 48,000 প্লাছ ৰানিং হৈছে আৰু এখন গাড়ী ফাৰ্ষ্ট অনাৰ গাড়ী হোৱাইট কালাৰত আছে আৰু এখন গাড়ী মই দাম ৰাখিছোঁ 590 দাম ৰাখিছোঁ নেগচিয়েবল প্ৰাইচ হয় মোটামুটি 1.5 লাখৰ পৰা 1,80,000 টকা ডাউন পে'মেণ্ট এখন গাড়ী ওলাই যাব ডিজায়াৰ মাৰুতি চুজুকি ডিজায়াৰ 2019 মডেল ফাৰ্ষ্ট অনাৰ গাড়ী হোৱাইট কালাৰত আছে গাড়ী আপোনাৰ ৰানিং মোটামুটি 50,000 ভিতৰত হৈছে হা আৰু গাড়ী আপোনাৰ আফটাৰ মাৰ্কেট LCD বেক কেমেৰা সব লগোৱা আছে হয় সব ইনষ্টলেশ্যন কৰা আছে অৰিজিনেল পেইণ্টত আছে গাড়ী আৰু গাড়ী আপোনাৰ দামো বেছি ৰখা নাই মাত্ৰ 5,35,000 টকা হৈছে মাত্ৰ 5,35,000 টকা উইথ নেগচিয়েবল প্ৰাইচ হৈ যাব সব হৈ যাব 1.5 লাখ টকা 1,60,000 টকাত ওলাই যাব এখন গাড়ী হয় মাৰুতি চুজুকি চুইফ্ট পাই যাব চৰি চুইফ্ট নহয় ডিজায়াৰ হয় ডিজায়াৰ পাই যাব আৰু এইখন হৈছে আপোনাৰ অল্টো 800 LXI মডেল বহুতে বিচাৰে অল্টো 800 এখন আপোনাৰ চিলভাৰ কালাৰত আছে ফাৰ্ষ্ট অনাৰ গাড়ী ৰানিং মোটামুটি 23,000 কিলোমিটাৰ হৈছে মাত্ৰ 23,000 কিলোমিটাৰ আছে গাড়ী A1 কণ্ডিশ্যনত আছে হা আৰু গাড়ী মই দাম ৰাখিছোঁ 3,50,000 টকা নেগচিয়েবল প্ৰাইচ 3,50,000 নেগচিয়েবল প্ৰাইচ হয় গাড়ী বৰ ভাল হৈ আছে কিন্তু একদম শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে গাড়ীখন আপুনি প্ৰাইজলৈ নাযাব গাড়ীখন আপুনি আহি চাওক ডেফিনেটলি পচন্দ কৰিব ঠিক আছে আপুনি নেক্সট আহক আপোনাৰ গ্ৰেণ্ড আইটেন হোৱাইট কালাৰ ঠিক আছে হোৱাইট কালাৰ গ্ৰেণ্ড আইটেন হয় 2018 চনৰ গ্ৰেণ্ড আইটেন এইখন আপোনাৰ মোটামুটি 50,000 মান ৰানিং হৈছে 50,000 ৰানিং হৈছে আৰু গাড়ীখন ফাৰ্ষ্ট অনাৰ গাড়ী আৰু এইখনৰ মই দাম ৰাখিছোঁ মোটামুটি 4,30,000 টকা এখন যদি কাৰোবাক EMI ল'বলগীয়া হয় 1.5 লাখ 1,60,000 টকা লৈ ল'ব 1.5 লাখ টকা দিলে আপুনি গ্ৰেণ্ড আইটেনখন লৈ যাব পাৰিব নিজৰ কৰি লৈ যাব পাৰিব এখন হৈছে আৰ্টিকা ZXI ঠিক আছে ZXI মডেল হয় 2019 ডিচেম্বৰৰ গাড়ী 19 ডিচেম্বৰৰ গাড়ী ZXI মডেল পুছ বটন এয়াৰ বেগছ এলয় চব পাই যাব আৰু এখন গাড়ী মই দাম ৰাখিছোঁ 890 8,90,000 টকা নেগচিয়েবল হৈ যাব ফাইনেন্সো হৈ যাব এক্সচেঞ্জো হৈ যাব এখন মোটামুটি 2 পৰা 2.5 লাখ টকা ডাউন পে'মেণ্ট 2 বা 2.5 লাখ টকা দিলে আপুনি এখন নিজৰ বাবে লৈ যাব পাৰিব হয় নেক্সট আপোনাৰ আছে এখন ৱেগনাৰ 2015 ৱেগনাৰ এখন গাড়ী যিখন প্ৰত্যেকটো মিডল ক্লাছ ফেমিলিয়ে বিচাৰে বহুত ভাল গাড়ী হয় এইখন কোন চনৰ গাড়ী হয় এখন আপোনাৰ 15 মানৰ হয় গাড়ী ফাৰ্ষ্ট অনাৰ গাড়ী মোটামুটি গাড়ী 35 নে 40,000 মান ৰানিং হৈছে ৰানিং হোৱা নাই কিন্তু মই পাহৰি গৈছোঁ মিটাৰটো আৰু এইখন আপোনাৰ দাম ৰাখিছোঁ 3,35,000 টকা 3,35,000 নেগচিয়েবল প্ৰাইচ এখন যদি কাৰোবাক EMI ল'বলগীয়া হয় কিমান দিব 1.5 লাখ টকা 1.5 লাখ টকা দিলে পাই যাব ঠিক আছে আপোনাৰ হাতত 1.5 লাখ টকা থাকিলে সকলো গাড়ী লৈ মোটামুটি প্ৰায়বিলাক গাড়ী 1.5 লাখ টকাৰ পৰা 2 লাখ টকাৰ ভিতৰত মোটামুটি গাড়ী ওলাই যাব এখন আপোনাৰ বলেৰো ঠিক আছে বলেৰো ZLX পাৱাৰ প্লাছ টপ মডেল গাড়ী আপোনাৰ 70,000 প্লাছ ৰানিং হৈছে গাড়ী আপোনাৰ ফুল অৰিজিনেল পেইণ্টত আছে আৰু দাম একদম ধুনীয়া দামৰ ৰাখিছোঁ ফুল চাইজ SUV এখন ৰাফ এণ্ড টাফ গাড়ী হয় এখন গাড়ী মই দাম ৰাখিছোঁ মাত্ৰ 590 অনলি 5,90,000 টকা নেগচিয়েবল প্ৰাইচ আৰু আপোনাৰ চেনেলৰ ফালৰ পৰা কেছ ডিছকাউণ্ট আৰু কৰি দিম ইয়াত বহুত ভাল এটা অফাৰ পাব আপুনি মাত্ৰ 5,90,000 টকা দেখুন আপুনি নিজৰ কৰি দিব পাৰে যেটো স্কৰপিঅ বলেৰো হয় ZLX পাৱাৰ প্লাছ টপ মডেল গাড়ী BS4 বহুতে বিচাৰে BS4 ঠিক আছে এতিয়া বৰ্তমান মাৰ্কেটটো সব BS6 চলি আছে কিন্তু এখন BS4 মডেল মোৰ BS4 মডেল দুখন আছে এখন 17 আৰু এখন আছে 18 ঠিক আছে এখন আপোনাৰ 590 দাম ৰাখিছোঁ এখন মই 6.5 লাখ টকা দাম ৰাখিছোঁ দুইটাৰ প্ৰাইজে আমাৰ নেগচিয়েবল আপোনালোকে আহি পেলাই নিজে চাই নিজে পচন্দ কৰি লৈ যাব পাৰিব এটা ভাল বাজেট অনুযায়ী তো আজিৰ ভিডিঅ'টো আমি এইখিনিতে সামৰণি মাৰোঁ আপোনালোকে দেখিলে যে এটা ভাল বাজেটত আপোনালোকে এখন ভাল লাক্সাৰিয়াছ টাইপৰ গাড়ী নিজৰ ক্ৰয় কৰি লৈ যাব পাৰিব তাৰ বাবে আপুনি আহিব লাগিব DV প্ৰিমিয়াম কাৰ্ছলৈ আৰু আমাৰ চেনেলটোৰ নাম ক'ব লাগিব যাতে আপুনি ভাল এটা ডিছকাউণ্ট পায় তেন্তে আজিৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু কমেণ্টত কমেণ্ট কৰি জনাব যে আপোনালোকে কি বিচাৰে আমি সেইমতে আমি ভিডিঅ' বনাব চেষ্টা কৰিম আৰু কোনখন ডিলাৰত গৈ আপুনি কি গাড়ী বিচাৰে আমি সেই গাড়ী লৈ আহিব চেষ্টা কৰিম আপোনালোকে দেখিছে যে ইয়াত আপোনাৰ বহুত বেছি গাড়ী আছে একদম ল' বাজেটৰ পৰা এটা হাই মিডিয়াম বাজেটলৈকে আপোনাৰ গাড়ী আছে ৱেগনাৰ লাগে আপুনি ৱেগনাৰ পাই যাব কিন্তু তাৰ বাবে আপুনি আহিব লাগিব ইয়ালৈ আৰু কথা পাতিব লাগিব তে আজিলৈ ইমানে চাই থাকিব নিউজ মিনাৰ ইউটিউব চেনেলটো ধন্যবাদ